গোস্বামী মই সাধু বা কেনেকে কিয় এই অপ্সৰাবোৰ দেখিলে জনীখন একেবাৰে সাধু বাবাই হৈ উঠে এই সাধু বাবা নহয় সন্মান কৰো দেখে একদম ৰাইট তই হে দিবি বুলি প্ৰণাম কৰোঁতেই জীৱন যাব গাত ধৰিলে একেবাৰে সাপ চাপ মাৰি কৈ উঠিব লাগিব কাৰোবাক ভাল পালে তেওঁ সন্মান জনাব পাৰিব লাগিব তেওঁৰ অভিমানখিনি তেওঁৰ ভাল পোৱা বেয়া পোৱাখিনিক সন্মান কৰিব পাৰিব লাগিব তেতিয়াহে কাৰোবাৰ ভাল পোৱা সফল হ'ব